এনেকুৱা এখন ধুনীয়া ঠাই কাৰ না চাব মন যায়। যদি আপোনালোকৰো চাব মন যায় ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম। আপোনালোকৰ যদি এই ঠাইডোখৰ আহিব মন গৈছে বা আহিম বুলি ভাবিছে তো আপোনালোকে ভিডিঅ'টো চাই থাকক। মই আপোনালোকক লৈ যাই আছোঁ, আপোনালোকে মোৰ লগত আহি থাকক আৰু লগতে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে থকা বেল আইকনটো দবাই দিব। सफर कैसा है ये सफर। এইটো মানাজ ব্ৰিজ হয়, আগতটো মানাজ ব্ৰিজত এইটো পোষ্টাৰ আছে। এই পোষ্টাৰটো চাইডেদি তলেদি এটা ৰাস্তা আছে, অলপ এইটো ৰাস্তাৰে নামি যাব। নামি যাই আহি থাকক, আপোনালোকক লৈ যাই আছোঁ। ব্ৰিজৰ তলেদি নামি আহিব, এইটো ৰাস্তা আছে, এইটো ৰাস্তাৰে নামি আহিব। रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो गया। बुरा है जमाना तू चल डगर न कर अगर मगर, कैसा है ये सफर मंजिलों की न है कोई खबर। सफर कैसा है ये सफर मंजिलों की न है कोई खबर। सफर पैरों को बांधे बेड़िया, बताए सौ कहानियां, तू रोशनी तू रंग है, तू उड़ रही पतंग है, बना है तू ढाले गजब आसमाना है, तू इस ज़माने का फैसला। गुजर ऐसी राह से गुजर, जी उठे हर घड़ी हर पहर। सफर कैसा है ये सफर मंजिलों की न है कोई खबर।
পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত